হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ চাদৰ মেখেলাৰ। আৰু যিসকলে মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই, ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব দেই। নতুন নতুন ভিডিঅ' দি যাম চাদৰ মেখেলা বনোৱাৰ, গতিকে ভিডিঅ'বোৰ চাই থাকিব। আৰু আজি লৈ আহিছোঁ এযোৰ বগা মিক্স পাটৰ কাপোৰ হয় এযোৰ। ইয়াত মই জোনবিৰি ডিজাইনটো কৰিছোঁ, ফেব্ৰিক পেইণ্টিং কৰিছোঁ। আৰু প্ৰথমে মই কাপোৰযোৰত এয়া দেখিছে আপোনালোকে আঁকি লৈছোঁ, জোনবিৰিটো ডিজাইনটো আঁকি লৈছোঁ প্ৰথমে। আৰু তাৰপাছত মই ইউজ কৰিছোঁ ৰাউণ্ড ব্ৰাছ ইউজ কৰিছোঁ। আৰু কালাৰ হৈছে এইটো গল্ডেন পাৰ্ল কালাৰটো ইউজ কৰিছোঁ। এইটো অকণমান শ্বাইনিং দিয়ে, গতিকে এইটো কালাৰ ইউজ কৰিছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এই কালাৰটো কৰোঁতে শ্বেডিং তেনেকৈ দিব লগা হোৱা নাই, গতিকে মই স্পীড কৰিয়ে দেখাইছোঁ। শ্বেডিং দিব লগা থাকিলে তেতিয়া অৰিজিনেল মোডতে দেখাব পাৰি, কাৰণ আপোনালোকে শিকিব পাৰে ধৰক। কিন্তু এইটোত একো দিব লগা হোৱা নাই, গতিকে এইটো ডাইৰেক্ট কৰি গৈছোঁ যিহেতু কালাৰটো, গতিকে ভিডিঅ'টো স্পীড কৰি দেখাইছোঁ, নহ'লে বহুত দীঘলীয়াও হৈ গৈ থাকে। আৰু ইয়াতে মই এটা কথা কওঁ, মোক বহুতে হোৱাটছআপত মেছেজ কৰি সোধে যে কেছ অন ডেলিভাৰী হ'ব নেকি, কেছ অন ডেলিভাৰী হ'ব নেকি বুলি। গতিকে মই তেওঁলোকক ক'ব বিচাৰোঁ যে কেছ অন ডেলিভাৰী নহয় আচলতে, বুজিছেনে। আৰু ফেচবুকতেই হওক বা ইউটিউবতেই হওক বহুত পেজ আছে বা বহুত চেনেলো আছে ইউটিউবত, যিসকলে চাদৰ মেখেলা এনেকৈ অনলাইনত বিক্ৰী কৰি আছে এতিয়ালৈকে চেল কৰি আছে। আৰু তেওঁলোককো সুধিব পাৰে, তেওঁলোকে ধৰক অকণমান অভিজ্ঞ হয় কাৰণে তেওঁলোকক হয়তো নুসুধে যে কেছ অন ডেলিভাৰী হ'ব নেকি। আমি নতুন কাৰণে হয়তো আমাক সোধে নেকি, বিশ্বাস নকৰে নেকি, তেনেকুৱাও হ'ব পাৰে। গতিকে আপোনালোকে চেনেলবোৰ ভালকৈ চাব যে আগতে কি ভিডিঅ' আপলোড কৰিছোঁ বা কেনেকুৱা ধৰণৰ কণ্টেণ্ট দিছোঁ, তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে আপোনাৰ চাদৰ মেখেলা ল'ব পাৰে। বিশ্বাস কৰিলে ল'ব পাৰে, আৰু নকৰিলেও উপায় নাই আৰু সেইটো। আৰু এই ভিডিঅ'টো আচলতে কৰি থোৱা বহুত দিন হ'ল, মই এডিট কৰা হোৱা নাছিলে বাৰু। আৰু কাপোৰযোৰো দহি চহি কৰা হোৱা নাছিলে কাৰণে দিব পৰা নাছিলোঁ, কাৰণ ফটোকপিটো দিব লাগিব কমপ্লিট কাপোৰযোৰ, গতিকে সেইকাৰণে দিব পৰা নাছিলোঁ। আৰু যদি কাপোৰযোৰ কাৰোবাৰ পচন্দ হয় বা ভাল লাগে, গতিকে অৰ্ডাৰ কৰিব পাৰে। স্ক্ৰীণত মোৰ নাম্বাৰটো দি থোৱা আছে, এইটো হোৱাটছআপ কৰিলেই হ'ল। যদি কাপোৰযোৰ ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব। আৰু কাপোৰযোৰ বৰ বেছি দাম নহয়, কম প্ৰাইচতে দিছোঁ, গতিকে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ভাল লাগিলে দেই। আৰু দুৰ্গা পূজাও আহি আছে, যদি কোনোবাই কাষ্টমাইজ কৰি অৰ্ডাৰ দিম বুলি ভাবে, কিবা কাপোৰ বনাই দিব লাগে যদি, তেনেকৈও দিব পাৰে আপোনালোকে। কেনেকুৱা ডিজাইনত লাগে কৈ দিলেই হ'ল, তেনেকৈ বনাই দিব পাৰিম। আৰু এতিয়া গল্ডেন কালাৰটো প্ৰায় কৰি হৈছেগৈ। আৰু ইয়াত গল্ডেন কালাৰটো হৈ যোৱাৰ পাছত মই ৰেড কালাৰটো ইউজ কৰিম, যিবোৰ মাজতে দি দিছোঁ ডিজাইনটো, জোনবিৰি ডিজাইনৰ মাজত যিখিনি খালী থৈ দিছোঁ, তাত ৰেড কালাৰটো ইউজ কৰিম। আৰু বগা কাপোৰযোৰ আচলতে জোনবিৰি ডিজাইনেই হওক বা জাপি ডিজাইনেই হওক, কিছুমানে আজিকালি থুৰীয়াও কৰে, সেইবোৰ ডিজাইন কৰিলে বৰ ভাল লাগে আচলতে দেখিবলৈ। বিহু সময়ত এইবোৰ পিন্ধিবলৈও মন যায় বাৰু এনেকুৱা কাপোৰবোৰ। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু এয়া মোৰ এতিয়া গল্ডেন কালাৰটো প্ৰায় কৰি হ'লগৈ। আৰু এতিয়া ইয়াত তলৰ যিকেইডাল এনেকৈ লাঠি দি পেলাই তাৰপিছত এনেকৈ গুটি গুটি দিব পাৰি, সেইকেইটা দি আছোঁ। গল্ডেন কালাৰটো প্ৰথমে লাঠিকেইটাত দিছোঁ।
জুনুকাৰ নিচিনাকৈ আচলতে এইটো কি কয় সেইটো ময়ো ভালকৈ নাজানো বাৰু দেই। আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন, জনাব কি বুলি কয় এইকেইটাক। আৰু গল্ডেন কালাৰটো এনেকৈ দি লৈছোঁ সৰু সৰুকৈ। তাৰ তলত ঘূৰণীয়াকৈ আঁকি থোৱা আছে, আপোনালোকে দেখিছে নিশ্চয়। ঘূৰণীয়াকৈ সেই আঁকি থোৱাবোৰত ৰেড কালাৰ ইউজ কৰিম। আৰু এতিয়া এয়া ৰেড কালাৰটো লৈ লৈছোঁ, মই কেমেলৰ ৰেড কালাৰটো লৈছোঁ। ৰেড কালাৰটোৱেদি ৰাউণ্ড ব্ৰাছ, সৰু ৰাউণ্ড ব্ৰাছ 0 চাইজৰ ৰাউণ্ড ব্ৰাছ এডাল লৈছোঁ। আৰু ৰাউণ্ড ব্ৰাছটোৱেদি এনেকৈ যিখিনি বাকী থাকি গৈছিলেগৈ সেইখিনি ডিজাইনখিনিত ৰেড কালাৰ দি পেলাই কৰি আছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে। আৰু আগতেও এনেকৈ চাদৰ মেখেলা বনোৱাৰ ভিডিঅ' দি থৈছোঁ, যিসকলে চোৱা নাই মোৰ আগৰ ভিডিঅ'খিনি চাব। আৰু যদি ছেইম ডিজাইনত বেলেগ কাপোৰ লাগে বা কিছুমান কাপোৰ এতিয়াও ষ্টকত আছে বাৰু, যদি ছেইম ডিজাইনত বেলেগ কাপোৰ লাগে বা বেলেগ কালাৰত বনাই দিব লাগে তেনেহ'লে অৰ্ডাৰ কৰিব, কমেণ্ট কৰিব। আৰু এয়া কাপোৰযোৰ সম্পূৰ্ণ হওঁ হওঁ হৈছে, শেষৰ পৰ্যায় পাইছেগৈ। আৰু আকৌ এবাৰ কৈ দিছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইউটিউবত, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বুল্টি চুম বুলি আছে। আৰু যদি ফেচবুকত ফ'ল' কৰা নাই, বুল্টি চুম বুলিয়ে আছে ফেচবুক পেজটো, ফ'ল' কৰি দিব। আৰু এইযোৰ হৈছে ফাইনেল লুকটো কাপোৰযোৰৰ। মেখেলা চিলাই থোৱা আছে, দহি কৰি থোৱা আছে। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীণত নাম্বাৰটো দি থোৱা আছে। আৰু কাপোৰযোৰৰ প্ৰাইচ একদম কম মূল্য, 1000ৰ ভিতৰতে পাব দেই।